আমাৰ স্কুলত কম্পিটিশ্যন চলি আছে। কম্পিটিশ্যন নহয়, একচুৱেলি পৰীক্ষা, কলা শিক্ষাৰ পৰীক্ষা। ইয়াত কি আঁকিছে চাওঁ, জেনিফা অকণমান ছবিটো চাওঁ, হাতটো উঠাই দিয়াচোন। সুন্দৰ সুন্দৰ, চাওঁ আৰু কি আঁকিছা, কি আঁকিছা চাওঁ আৰু কি আঁকিছা? আচ্ছা ঠিক আছে, এইটো কালাৰ কৰা নাই, কালাৰ কৰিবানে? সুন্দৰ হৈছে, ধুনীয়া হৈছে, একদম ধুনীয়া হৈছে। কি আঁকি আছা? অমিতা আঁকি আছা। আৰু আমাৰ ল'ৰাবিলাকে কি আঁকিছে চাওঁ, ল'ৰাবিলাকে কি আঁকিছে চাওঁ, কি আঁকিছা চাওঁ কিমান। আচ্ছা সুন্দৰ। আৰু কিবা আঁকিছেনে নাই এইটোৱে আঁকিছা? চাওঁ কি আঁকিছে। হাতখন আকৌ বেলেগ ধৰণৰ আঁকিছে, খাব পোৱা নাই বহুত দিন হাতখনে। সুন্দৰ হৈছে, ধুনীয়া হৈছে। এতিয়া কি আঁকি আছা? অমিতা আঁকি আছা, কি আছে আঁকা চাওঁ। তুমি কি আঁকিছা? পলহ। তুমি? সুন্দৰ, ধুনীয়া। ইয়াতে সামৰিছোঁ। আজি আমাৰ পৰীক্ষা চলি আছে কলা শিক্ষাত, আৰু কেইটামান প্ৰশ্নও দিয়া আছে বৰ্ডত লিখি।